वेलकम टू माय यूट्यूब चैनल जुगल ब्लॉग और दोस्तों आज हल काति बिहु और सकलोके मोर फाলৰ পৰা काति बिहु आन्तरिक शुभेच्छा जनालो और মই आज पथारत चाকি सेउजीয়া পৰিৱেশ पथारत और ইয়াতে গধূলি ছাতি বন্তি দিয়া হ'ব কাহে এই ধানবোৰ ওলাইছে বঢ়িয়াকে আৰু ইয়াতে ছাতি বন্তি দিয়া হ'ব আৰু মানে যোনবোৰ মানুহৰ খেতি আছে সিহঁতে ইয়াতে ছাতি বন্তি দিব আৰু যোনবোৰ নাই সিহঁতে তুলসীৰ তলত দিব ঘৰত তুলসীৰ তলত দিব আৰু দেনিম বহি আছে এইটো হয় নিম তোৰ খেতি বাতি আছে নাকো খেতি বাতি আছে আমাৰ আছে নেকি ইয়াতে না গধূলি ছাতি বন্তি দিব ইয়াতে কাহে আহিম মই আহিম নেকি আহিম নাকো মই এইটো আহিম আহিম একা লাগে ছাতি বন্তি চাবা আহিম আৰু মই দিব চাবা আহিম দিয়া আমি ইয়াৰ পৰা যায় তুলসী পুতিব লাগিব তুলসী পুতিব আছে ঘৰত তুলসী পতাই নাই আৰু আমাৰ ইয়াতে কেনেকৈ কাতি বিহু পালন কৰে আপোনালোকক দেখুৱাম এতিয়া আমি যাওঁ এদিন ঘৰলৈ আৰু তুলসী দিবা চাওক এইটো ইয়াতে গধূলি ছাতি বন্তি দিয়া হ'ব আৰু তুলসী পুতা নাই বৰ্তমান পুতিম আহি চকৰ পৰা আহোঁ কিবা বজাৰ কৰি আহোঁ অলপ বজাৰ কৰি আহোঁ আৰু ইয়াতে পুতিম আহি পেলাই তুলসী বুলি পুতিম এতিয়া আমি যাওঁ বলক যাওঁ যে দেনিম আহিল আৰু ইও যাব বোলে কিবা বজাৰ কৰিব আছে ইও বজাৰ কৰিব আৰু মই অলপ বজাৰ কৰিব আছে যাওঁ বলক এতিয়া আহি পালোঁ ঘৰ বঢ়িয়াকৈ আৰু জোতাখন বঢ়িয়াকৈ মুচিছে আৰু এইটো টিপা চাক আৰু ইয়াতে তুলসী ৰুম অলপমান দেৰিকৈ তুলসী ৰুম চাই থাকক আহি গ'ল চাক এটা তুলসী বঢ়িয়াকৈ পতা আহি গ'ল আৰু ইয়াতে গধূলি ছাতি বন্তি দিব বঢ়িয়াকৈ মুচি থৈছে আৰু মানে অনলি আমাৰ ঘৰতে ছাতি নহয় চবৰে ঘৰে ঘৰে ছাতি দিব আজি গধূলি তুলসীৰ তলত আৰু মানে আৰু কিছুমানে পথাৰত দিব যোনবোৰ মানুহৰ খেতি আছে সেইবোৰে পথাৰত দিব আৰু যোনবোৰ নাই সিহঁতে তুলসীৰ তলত মানে খেতি থকা মানুহবোৰে তুলসীৰ তলত দিব কিছুমানে আৰু খেতি থকা কাৰণে আৰু খেতিত দিয়ে যি নহওক দেৰিমে খেতিত দিব বঢ়িয়াকৈ ছাতি দিব যাব ময়ো যাম আৰু মিনমা যাব নেকি বঢ়িয়াকৈ আমি তিনিওটাই যাম বলক আৰু গধূলি গাজি খাব যাব লাগিব ঘৰে ঘৰে এতিয়া গধূলি হৈ গ'ল চাক গধূলি হৈ গ'ল আৰু এতিয়া যাব লাগে আমি আৰু দেনিম আহিছে যে বঢ়িয়াকৈ হাতত ছাতি লৈ আহিছে এইটো বঢ়িয়াকৈ আৰু আমাৰ ভিতৰত ৰখি আছে এইটো ভিতটো চাক আৰু আমি তিনিওটা যাতে মিনমা নাযায় আমি তিনিওটাই যাম বলক যাওঁ আৰু ছাতি বন্তি দিছে কিছুমানে এই চাৰিওটা ছাতি বন্তি দিছে কিছুমানে চাক ইয়াতে দিছে আখৰে দিছে আৰু দিয়া নাই বৰ্তমান আহিছে মানুহ এতিয়া আমি যাওঁ পথাৰত দেনিমাটো মাটিলৈকে বলক ছাতি বন্তি দিব ইয়াতে বঢ়িয়াকৈ চাক এই বঢ়িয়াকৈ পুতি আছে চাই থাকক বঢ়িয়াকৈ দেনিম ছাতি দিলে এইখন ছাতি চাক আৰু ঠগিও আনিছে চাক আৰু সেইটো দেনিম ঠগিয়ান পালে ঠগিবাত এনেকৈ ঠগিবাতে গম পাই আৰু ঠগিবাত আহি গ'লে আৰু তাৰ কিবা এটা আৰু নিয়ম মন্ত্ৰটো মাতিলে নেকি কিবা ঠগিবাত বঢ়িয়াকৈ প্ৰসাদ চসাদ লৈ লওঁ দিয়াৰ প্ৰসাদ চসাদ ল'লোঁ খাই দিয়াৰ এতিয়া আমি গধূলি ঘৰে ঘৰে গাজি খাব যাব লাগে নে কিয় বিটু কেনে গধূলি কি হ'ব আজি গাজি খাম গধূলি আমি তিনিওটাই বহুকেইটা চলি যাব লগৰ গোটেইকেইটা মিলি আজি ঘৰে ঘৰে গাজি খাব যাম দোস্ত ঘৰত যাওঁ বঢ়িয়াকৈ ছাতি বন্তি দিলে দেনিমে তাতে পথাৰত আমি গাজি খালোঁ গাজি ঠগি দিছিল সি গাজি খালোঁ এতিয়া আমি ঘৰত যাওঁ ঘৰত তাৰমানে ঠগি দিব ঘৰত যাওঁ ৰাতি হৈছে বঢ়িয়া চাকি ৰাতি হৈছে এতিয়া আমি গধূলি ৰাতি ঘৰে ঘৰে যাম নে কি বিটু কেনে যেন ঘৰে ঘৰে যাম ৰাতি বলক আৰু আহিলে ঘৰলৈ আৰু ছাতি বন্তি দিছে ঘৰত চাক ছাতি বন্তি দিছে কাষে ছাতি বন্তি দিছে এইবোৰ চাক আৰু লেচু লাইটো দিছোঁ আৰু লেচু লাইট দিছোঁ দুদিন আগতে দিছোঁ লেচু লাইট আৰু অলপমান দেৰিকৈ ঘৰে ঘৰে যাওঁ আৰু ঠগি দিয়া নাই বৰ্তমান ঠগি দিব মানে গুগুৰ চুগুৰ আহি থাকে কাৰণে বাগেৰি দিব পাৰে সেইকাৰণে দিয়া নাই অলপ দেৰিকৈ দিব আৰু অলপমান দেৰিকৈ ঘৰে ঘৰে যাম তেতিয়া 7টামান বজাৰ আমি 6টা বাজিল আৰু 1 ঘণ্টা আছে 1 ঘণ্টা পিছত যাম আৰু ঠগি চগি পতা আহি গ'ল চাক এখন ঠগি পতা আহি গ'ল আৰু মিনমাহঁতো আহি আছে আৰু এতিয়া আমি যাওঁ ঘৰে ঘৰে যাব লাগে আৰু আমাৰ ঠগি পতা হ'লে আমাৰ ঘৰতো আহিব আমি ঘৰে ঘৰে যাওঁ আৰু ইয়াতে মিনমাহঁতো আহি আছে বহি আছে চাঙত এইকেইটা চাঙত বহি আছে এইটো বিটু দেনিম আৰু গেম খেলি আছে চাক এতিয়া আৰু মিনমা গেম খেলি আছে আৰু এতিয়া আমি যাওঁ ঘৰে ঘৰে যাই আছোঁ আমি আৰু বিটু আৰু এইটো দেনিম আৰু এইটো মিনময় আৰু এতিয়া আমি যাওঁৱে মানুহ তাতে চাই দি আছে লাইট জ্বলি আছে তাৰপৰা ষ্টাৰ্ট হ'ব আমাৰ যাত্ৰা এতিয়া আৰু যাওঁ বলক মানুহবিলাক আহি গ'ল চাওক এইবোৰ মানুহ দেনিমছে ঘৰত গাজি খাব লাগে আৰু যেতিয়া ঘৰত যাওঁ গাজি ল'লোঁ শেষ আৰু দেনিম সি বহুত কষ্ট কৰিলে ই গাজি বিলাইছে আজি কাতি বিহুত
ভাল হওক যাতে ইয়াৰ আৰু আমি এতিয়া যাওঁ আৰু কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ দে আৰু ব্লগ।